নমস্কাৰ, মই অনুষ্কা আৰু আপোনালোকে চাই আছে মোৰ চেনেল অনু ব্লগ চেনেল। আৰু আজি মোৰ এইটো ইউটিউবত প্ৰথম ভিডিঅ' হয়। ভাবিছিলোঁ কালি ভিডিঅ'টো আৰম্ভ কৰিম বুলি, কিন্তু বিশেষ এটা কাৰণত ভিডিঅ'টো আৰম্ভ কৰা নহ'ল, সেয়েহে আজিয়ে আৰম্ভ কৰি দিলোঁ। আৰু এতিয়া বাজিছে 9:30। ভিডিঅ'টো চাগে পিছবেলামানলৈ যাবগৈ। আৰু এইখিনিতে আগন্তুক ৰঙালী বিহুৰ বহু শুভেচ্ছা থাকিল। আৰু ৰঙালী বিহুৰ পৰিৱেশটো যিহেতু বেয়া চলি আছে, সেয়েহে ঘৰতে থাকি অনুষ্টুপীয়াকৈ বিহুটি পালন কৰিব। ঘৰতে সৰু সুৰাকৈ আগৰ দৰে নহ'লেও সৰু সুৰাকৈ ঘৰতে পিঠা পনা জা জলপান যোগাৰ কৰিছোঁ। আৰু গৰুক মাহ হালধিৰে গা ধুৱাম। বাহিৰলৈ ওলাই নাযাম, ঘৰৰ ভিতৰতে এইবিলাক কৰিম। আপোনালোকেও ভালে থাকিব। আৰু বৰ্তমান যিহেতু পৰিৱেশটো বেয়া চলি আছে নহয় জানো, সেয়েহে ভিতৰতে থাকি চলক ভালদৰে। আৰু এইটো মোৰ ভাগৰ প্ৰথম ভিডিঅ'। আৰু মোৰ চেনেলটো মই সোমবাৰৰ পৰা কণ্টিনিউ ভিডিঅ' দিম। আৰু চেষ্টা কৰিম যাতে মই মোৰ ইউটিউব ভিডিঅ'সমূহক ভালদৰে বনাবলৈ আৰু সম্পূৰ্ণ সময় দিবলৈ চেষ্টা কৰিম মই। যিহেতুকে মোৰ আগে পিছে কেমেৰাৰ সন্মুখলৈ অহা অভিজ্ঞতা নাই, সেয়েহে ভয় লাগিছে আৰু আনকমফৰ্টেবল ফিল কৰিছোঁ। আগলৈ ভাল হ'ব, আপোনালোকেও ছাপোৰ্ট কৰি যাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কিবা যদি ভুল হৈছে, আৰু শ্বেয়াৰ কৰি দিব যদি ভাল লাগে আপোনালোকৰ। বাকী আজি বিশেষ এটা দেখুৱাব নোৱাৰিম, কাৰণ আজি যিহেতু আৰম্ভহে কৰিছোঁ মই। আৰু সোমবাৰৰ পৰা মই যি কৰোঁ দিনটোত, সেই সকলোখিনি এটা সৰু সুৰাকৈ দীঘলকৈ নহ'লেও সৰু সুৰাকৈ এটা ভিডিঅ' হিচাপত বনাই আপোনালোকক দি যাম। আৰু আপোনালোকেও তাৰ সঁহাৰি জনাই যাব, মৰম দি যাব এগৰাকী সৰু ভণ্টি হিচাপত। তেতিয়াহে মই আগবাঢ়ি যাবলৈ উৎসাহিত হ'ম নহয় জানো। আপোনালোকে মৰম চেনেহ দিলে নিশ্চয় মই ভালকৈ ভিডিঅ' দিবলৈ উৎসাহিত হ'ম। ইউটিউবত ব্লগ ভিডিঅ'বোৰ চাই ভাল লাগে, সেয়েহে ময়ো ভাবিলোঁ ময়ো এনেকৈ এটা চেনেল খুলি ভিডিঅ' বনাই যাম। কাৰণ ঘৰত থাকি আমনিও লাগে, সেয়েহে সময় কটাবলৈ সময়খিনি পাৰ কৰিবলৈ এটা ছ'চিয়েল মিডিয়াতকৈ ভাল প্লেটফৰ্ম একো নাই। সেয়েহে ভাবিলোঁ মই যিখিনি কৰোঁ সেইখিনি আপোনালোককো দেখাই যাওঁ বুলি। আৰু সেইখিনি যদি মোৰ কিবা এটা ভুল ভ্ৰান্তি হয় আপোনালোকে শুধৰাই দিব এগৰাকী সৰু ভণ্টি হিচাপে। সেয়াই আৰু মোৰ চেনেলটোক বহুতখিনি মৰম দিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম। আৰু ভিডিঅ'টো আজি বহুত বেছি দীঘল নকৰোঁ, কাৰণ আজি বিশেষ একো নহ'ব চাগে দেখুৱাব পৰা। পৰহিলৈৰ পৰা মই যি কৰোঁ, যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু নাপাব, যিহেতু পিছফালৰ পৰা মাত আহি আছে, কাৰণ বিহু সময় যিহেতু চলি আছে, সেইকাৰণে আমাৰ ঘৰত পিঠাগুড়ি খুন্দি আছে, সেইটো ঢেঁকী মাত চলি আছে, বেয়া নাপাব। আৰু আশা কৰোঁ বিহুটি সকলোৱে ঘৰৰ ভিতৰতে থাকি সুন্দৰকৈ পাৰ কৰে। আৰু লকডাউন খোলা দিলেও আপোনালোকে আগৰ দৰে উলহ মালহেৰে ওলাই নাযাব, কাৰণ সময়টো বেয়া চলি আছে। চৰকাৰে এতিয়ালৈকে ছেফটি বুলি ঘোষণা কৰি দিয়া নাই, সেয়েহে বন্ধ ইমান। কাৰণ শৰীৰটো ভালে থকা পিছত নেক্সট বছৰতো বিহু আহিব, আৰু তেতিয়াতো আমি ভালকৈ পালন কৰিব পাৰিম। নিজৰ দেহাটো ভালে থাকিলে, সুস্থ হৈ থাকিলে অহা বছৰকৈ বাৰে বাৰে বিহু আহিয়ে থাকিব, আমি তেতিয়াও পালন কৰিব পাৰিম। আৰু মোৰ যদি ভিডিঅ'খিনি চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নমস্কাৰ।